কামিন আপোনাৰ নাম হয় মোৰ নাম ধনবৰ হাজৰিকা আচ্ছা আপুনি কিয় আহিছে চাকৰিৰ এডভাৰটাইজমেণ্টটো শুনি কেনে আহিলোঁ আৰু হয় আমাৰ ইয়াতে চাকৰি আছে কেইটামান ইয়াতে মাখি মাৰা চাকৰি এটা আছে 9টা পোষ্ট আছে হয় নেকি হয়। কি কাম কৰিব লাগিব নো তাত মানে আপুনি মাখি মাৰিব লাগিব মাখি মাৰি দৰমহা কিমান দিব দৰমহা আপোনাৰ 1,20,000 দিব হ'ব হ'ব মই কৰিবলৈ ৰাজি আছোঁ ৰ'ব আৰু চাকৰি আছে ইয়াতে ঘোঁৰা ঘাঁহ কটা চাকৰি আছে 11টা পোষ্ট আছে হয় ঘোঁৰাৰ ঘাঁহ কটা হয় মানে মোক মানে যিটোত পইচা অলপ বেছি পায় সেনেকুৱা চাকৰি হ'লে ভাল হয় আৰু হয় আমাৰ হাতত একচুৱেলি 5টা চাকৰি আছে 5টা পোষ্ট আছে এটা আছে ৰেলৰ আগত দৌৰা ইয়াত আপুনি ৰেলৰ আগত দৌৰিব লাগিব এটাই পোষ্ট আছে আৰু তাৰ কাৰণে আপোনাক 5 লাখ টকা দিয়া হ'ব 5 লাখ হ'লেতো অলপ কম হয় একচুৱেলি 5 লাখ টকা একোৱে নহয় আৰু বহুত দামী চাকৰি আছে মোৰ হাতত মই বহুত মানুহ বহুত কোটিপতি মানুহ বনাইছোঁ ইয়াতে এটা আছে চেণ্ডেলৰ ফিটা বাটা সেইটোত আপুনি চেণ্ডেলৰ ফিটা বাটিব লাগিব আৰু তাৰ কাৰণে আপোনাক দিয়া হ'ব 7 কোটি টকা আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি মই LP আণ্ডাৰ পুলুং পাছ এইটো কি ডিগ্ৰী বাৰু সেইটো মানে এই আমাৰ দিনত আমি এই স্কুলত বেগটো লৈ যাওঁ যাই উঠি পুলুঙৰ তলত বহি থাকি স্কুলত নোযোৱা ঘৰলৈ ঘূৰি আহোঁ তেনেকৈ LP স্কুল পাছ কৰিছোঁ সেইকাৰণে LP আণ্ডাৰ পুলুং পাছ তেনেহ'লে আপুনিতো বহুত কোটি টকীয়া মানুহ হ'ব লাগিছিল বহুত হাই ডিগ্ৰী আছে আপোনাৰ হয় আচ্ছা এতিয়া আপোনাৰ এটা ইণ্টাৰভিউ লোৱা হ'ব হয় আপোনাৰ ইণ্টাৰভিউৰ কাৰণে প্ৰথম প্ৰশ্নটো হৈছে যে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হয় ধুনীয়া আপুনিতো গমেই পাইছে হয় যে চন্দ্ৰযান পঠাইছে পৃথিৱীৰ পৰা চন্দ্ৰলৈ হয় এতিয়া পৃথিৱীৰ পৰা মানে এই চন্দ্ৰলৈকে কিমান দূৰত্ব হ'ব এইটো 68,000 কিলোমিটাৰমান হ'ব নেকি আচ্ছা আপোনাৰ ঘৰততো গৰু ছাগলী আছে চাগে হয় আছে আচ্ছা ইয়াৰে খাদ্যবিলাক কি সিহঁতক ঘাঁহ খেৰ দানা এইবিলাকে খায় আৰু দানা হয় আচ্ছা ঠিক আছে আপুনি এতিয়া যাব পাৰে ছাৰ পিছে মই চাকৰিটো পামনে বাৰু নিশ্চিন্ত থাকক মই বহুত মানুহ চাকৰিটো পালে মই আপোনাকো অলপ হ'ব বাৰু সেইটো বাৰু বেলেগ কথা হ'ব নালাগে হ'ব সেইটো হ'ব ঠিক আছে আহোঁ ছাৰ ধন্যবাদ ঠিক আছে ধন্যবাদ আৰু ঠিক আছে দেখা নাপায় নেকি আপুনি কি চাই আহি থাকে খুন্দা মাৰি থৈ গেলি দেখোন চাকৰি একদম চাকৰিয়ে চব চাকৰি খবৰ লৈ আহিছোঁ চাকৰি হয় এই ভাই কি চাকৰি উঠছে বহুত চাকৰি একদম চাকৰি মাতিয়ে আছে পাম দিয়া মাখি মাৰা চেণ্ডেল বাটা কিমান চাকৰি দৰমহা বহুত 5 লাখ 7 লাখ 1.5 লাখ বহুত টকা মোক চাকৰি কাৰণেতো মই এইবিলাক ঘূৰি আছো একদম চিধি যাবি একদম তাৰ চাইনবোৰ্ড দেখাবি ভিতৰত সোমাই যাবি ইণ্টাৰভিউ দিবি চাকৰি লৈ আহি যাবি আজি পাম না পাবি মই তাৰমানে চাকৰিত ভৰ্তা পৰিম পাবি একদম পাক্কা পাবি কি সুধবনো প্ৰথমতটো কবি নৰেন্দ্ৰ মোদী 2 নম্বৰটো কবি 68,000 কিলোমিটাৰ আৰু লাষ্টতটো কবি ঘাঁহ আৰু দানা ফাইনেল চাকৰি নৰেন্দ্ৰ মোদী আমাৰ প্ৰধানমন্ত্ৰী 68,000 ঘাঁহ দানা আৰু কি আছিল আৰু নাই একদম পাক্কা চাকৰি পাই যাবি হয় নেকি তেতিয়াহ'লে মই চিধা যাই থাক একদম চিধা যাই থাক কিন্তু বিৰাট ভাল মানুহ দেই ভাই বাপ মোক চাকৰি দিবা বাপ একদম পাই যাবি যাই থাক একদম ঠিক আছে চাকৰি পাই এই জায়গাত যাম এই জায়গাতে একদম ডাইৰেক্ট যাবি একদম তই কোন চলাবলৈকে আহিছা নমস্কাৰ ছাৰ নমস্কাৰ কোন হে ইমান চলাবলৈকে আহিছা ছাৰ মোক চিনি পোৱা নাই পোৱাতো মই সেই যি পিকে মই অসমীয়াৰ পিকে অসমৰ পিকে অসমৰ ঠিক আছে এতিয়া আমাৰ এতিয়া চাকৰি লাগি আছে চাকৰি ছাৰ গম পাইছো কিন্তু ছাৰ এটা কথা কওঁ মোৰ কিন্তু গ্ৰহটো বেলেগ গ্ৰহ বেলেগ মই বেলেগ গ্ৰহৰ পৰা আহিছো কোন গ্ৰহৰ পৰা ই ছাৰ পৃথিৱী গ্ৰহ পৃথিৱীৰ পৰা আপুনি পৃথিৱী গ্ৰহৰ পৰাই মই আৱিৰ্ভাৱ হৈ আহিলো এইটো মোৰ হ'ল নেটৱৰ্ক এইটো মোৰ সময় আৰু তো ছাৰ মই এনেকে মাৰি দিম আৰু পোহৰ
এতিয়া ছাৰ কি ভাল কওকচোন। তুমি কৰিব আহিছা এতিয়া কি চাকৰি নিযুক্তি বুলি যে কৈছে মোক কি চাকৰি আছে মোক কৈছে মোক বিৰাট দৰকাৰ যে চাকৰি এটা পিকিয়া চাকৰি বিচাৰি আহে নেকি চাকৰি লাগেতো না আজিকালি চাকৰি নহ'লে মানুহ কেনেকে চলিব সেইটো হয়তো বাৰু কথাটো আচ্ছা ঠিক আছে মই চাকৰি পোষ্ট কেইটা কৈ দিছো বিৰাট খুজিছি ছাৰ মোক খুজিছি অলপ খুজিটো আছে মোক পৃথিৱী ঘৰত যে অ ই মানে চাহি বিলাকে কামোৰে গা পা ধোৱা নাই 10 দিন মান হ'ল মোৰ 10 দিনেদি গা ধোৱা নাই কি কৰিব আহিছে চাই ছাৰ মোক জিনকে নহওক মোক চাকৰি এটা লাগে আচ্ছা ঠিক আছে বাৰু আপুনি কিমান পাছ পাছ এডুকেশ্যনেল কোৱালিফিকেশ্যন পঢ়াটো হচ্ছে না পঢ়া এই মই কিউ ৱাছ পাছ কিউ ৱাছ পাছ এইটো কি বস্তু এইটো কি বস্তু মানে এইটো বহুত ডাঙৰ বস্তু ডাঙৰ বস্তু একদম ঘৰত থাকি লিখি পাছ কৰোঁ এইটোকে বোলে কিউ ৱাছ পাছ সেনেকৈ হ'লেতো কিউ ৱাছ পাছততো কোনো চাকৰি নাপাব চাগে হয় নেকি ছাৰ একদম কিবা কৰি আৰু দয়া কৰি মোক এটা দিয়ক আপুনি মাখি মাৰিব জানেই মাখি মইতো বন্দুক নাই মাখি মাৰিবা বন্দুক নালাগে নহয় কোদালেদি কোদাল নালাগে তেনেহ'লে কিহেদি মাৰে আপোনাৰ বম লাগিব ইয়াত ইনকে হাত ধৰে ডুম এনকে হিংকে এনকে পাৰিম হিংকে সহজত পাৰিম ছাৰ মাৰি চাওঁ নেকি এবাৰ কি কৈছ এইবিলাক চাই দূৰত থাকা মাখি মাৰাৰ আমাৰ চাকৰি 1,20,000 টকা দৰমহা মাত্ৰ আৰু আছে খুৰাৰ ঘাঁহ কাটা আছে খুৰা ঘাঁহ মানে এনেকে কাটিব লাগিব খুৰাৰ ঘাঁহ কাট খুৰাৰ কাৰণে ঘাঁহ কাটিব লাগিব কিন্তু বিলেট লাগিব না বিৰাট লাগিব না বঠিৰে কাটিলে হ'ব বঠিৰে হৈ যাব ধুনী আপুনি যাব। চিয়াৰে ভাল পায় ঠিক আছে ছাৰ আমাৰ ঘৰত বঠি দুখন আছে দাঁত চাত নাই আচ্ছা সাজ চাত নোহোৱাকে আনিব লাগিব সেইটো মোৰ ঘৰত সম্পত্তি আছে আচ্ছা ইয়াৰ দৰমহা হৈছে 39,000 টকা মাত্ৰ মাত্ৰ সেইটো আৰু চলি যায় মোটামুটি তেনেহ'লে আপুনি চেণ্ডেলৰ ফিটা বাটাটো কৰি লওক ফিটা বাটা মানে ছাৰ এইটো বাটা এইটো বাটে এইটো কেনেকে বাটে এইটো ষ্টেপল মাৰিলে হ'ব না আপুনি যি ভাল দেখে ঠিক বাকি আছে। লৈ হ'ল এইটো বাৰু মই ট্ৰেইনিং ল'ম পাৰিম পাৰিব হয় ছাৰ পাৰিম ইয়াৰ আমাৰ দৰমহা হৈছে 7 কোটি টকা মাত্ৰ মাত্ৰ বাবা, 7 কোটি ইমান কম পইচাৰ টকা। ইমান কম পইচাৰ 7 কোটি অ। মোৰ দেখোন এক মাহতে আচ্ছা এতিয়া বাৰু মই এটা সৰুকে ইণ্টাৰভিউ ল'ম নলেজৰ ওপৰত তাৰ পাছত ইণ্টাৰভিউটো যিমানে ভাল হয় আপুনি সিমানেই দৰমহা থকা চাকৰি পাই যাব ঠিক আছে আপুনি কওক মুখ্যমন্ত্ৰীৰ নাম কি মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী আচ্ছা আপুনি বাৰু আপোনাৰ বয়স কিমান বয়স প্ৰায় 68,000 মান হ'ব প্ৰায় হয়তো বেছিও হ'ব পাৰে কিন্তু নকমে। আচ্ছা আপুনি পৃথিৱীৰ মানুহটো বাৰু আপোনাৰ হ'বও পাৰে দেই পৃথিৱীৰ মানুহ হ'বও পাৰে আপোনাৰ এক্সপিৰিয়েঞ্চ যাৱাই নাই ঠিক আছে বাৰু আচ্ছা পৃথিৱীৰ মানুহে যে ইমান বছৰ জীয়াই থাকে তাৰ কাৰণে বাৰু কি খায় প্ৰধান খাদ্য কি পৃথিৱীৰ খাদ্য এই ছাৰ ঘাঁহ এই দানা এইবিলাকে খাদ্য আৰু পৃথিৱীৰ মানুহৰ ঘাঁহ দানা সেই আপুনি পাগল নেকি এই ছাৰ কোনোবাই কয় মোৰ কিন্তু পাগল বুলি বিশ্বাস একেবাৰে নহয় আৰু ঠিক আছে এতিয়া তুমি যাব পাৰা ছাৰ পিছে হ'লে মই চাকৰি ইয়াৰে এটা যিকোনো পামনে চাকৰি পাবা নিশ্চয় পাবা এতিয়া তুমি যোৱা ছাৰ এতিয়াই পামনে নে দেৰিকে পাম অলপমান দেৰি হ'ব পাৰে ছাৰ মোনাত নিম নে মই জেপত নিম আচ্ছা তুমি বস্তা লৈ আহিবা বস্তা? বস্তা মই ঘৰত যাব লাগিব আকৌ তেতিয়াহ'লে মই এটা বস্তা লৈ আহোঁ বস্তা এটা লৈ আহা ঠিক আছে মই এটা বস্তা